নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই, মোৰো ভাল। মই এটা বিশেষ কথাৰ কাৰণে ভিডিঅ'টো বনাবলগীয়া হ'ল। কথাটো এনেকুৱা ধৰণৰ হ'ল, এতিয়া এটা কথা এটা চলি আছে বৰ্তমান, যে ডান্সিং কাৰ। মই কথাটো আগতে শুনিছিলোঁ যদি ইমান কথাটো মই গুৰুত্ব দিয়া নাছিলোঁ। তাৰপিছত কথাটো এনেকুৱা হ'ল, কথাটো শুনাৰ পিছত মই কথাটো কিবা এটা শুনাৰ পিছত জানিবলৈ খুব ইচ্ছা যায় ন, কথাটোনো কি। মই এনেকুৱা হ'ল, কথাটো মই ঘপককৈ কথা এটা মই বেয়াকৈ নাভাবোঁ। এইটো মোৰ জন্মলগ্ন এইটো কথা, মই কাৰণ মনটো বেয়া নহয় আচলতে মোৰ। তাৰপিছত কি হ'ল, কথাটো শুনিলোঁ, কথাটো ডেন্সিং কাৰ। মই মনতে ভাবিলোঁ যে ট্ৰান্সফৰ্মাৰ বুলি এখন চিনেমা আছিলে। সেই চিনেমাখনত গাড়ীবিলাক ৰবটৰ নিচিনা হৈ যায়, একদম মানুহৰ ৰবটৰ নিচিনা হয়, সেইবিলাক একদম খোজ কাঢ়ে, হেৰি কৰে। মই ভাবিলোঁ চাগে সম্ভৱ তেনেকুৱা হ'ব নেকি, কাৰণ ইলেক্ট্ৰিক কাৰবিলাক এতিয়া ওলাই আছে। কিবা চাগে নতুনকৈ কিবা তেনেকুৱা গাড়ী আহিছে। গতিকে কথাটো গম পাই জানিবলৈ অকণ ইচ্ছা গ'ল। সেইটো কাৰণে মই বোলো কথাটো ক'ৰবাত লগ পালে সুধি চাম। তাৰপিছত এদিন ওলাই মেলি গ'লোঁ। ওলাই মেলি যাওঁতেনে ওচৰত দাদা এজন আছিলে, তেওঁ কথাবিলাক অলপ জানে, কথাবিলাক বাহিৰৰ কথাবিলাক অলপ জানে। তেওঁক সুধিলোঁ, বোলো দাদা, এই ওচৰত আৰু কেইজনমানো আছিলে। মই কথাটোতো বেয়া বুলি ভবাই নাই, কাৰণ মনটো ইমান বেয়া নহয়। তাৰপিছত মই গৈ পেলাই সুধিলোঁ, দাদা এই ডান্সিং কাৰ বস্তুটো কি? সি প্ৰথমতে মোক অলপ পনোৱাকৈ চাইছে, একদম পনোৱাকৈ চাইছে। কি ভাবি কেলৈ এনেকৈ চাইছে? বোলো কিনো কথাটোহে সুধিছোঁ। কি বুৰ্বকৰ নিচিনা কথা ওলাইছোঁ, বুজি নাপায় নেকি? য'ত যি টি কথা নকবি। মই বোলো কথাটো সুধিলে এনেকৈ ভেকেহী মাৰেনে? কি কৰিব, মই অকণমান কথাটো নিজে বেয়া হৈ পাইছোঁ। বোলো কথাটোহে সুধিছোঁ, তো ভেকাহী খাবলগীয়া কি কথাটো হ'ল? কথাটো থাকিলে, মই বহি আছোঁ। তাৰপিছত অকণমান দেৰি পিছত মানুহকেইজনো গ'ল। তাৰপিছত লগৰ এটাও আহিলে, অহাৰ পিছত সি দেখোন একদম পূৰা মোকটো অকণ বেলেগ দেখি আছে। মই বোলো কি হ'ল? বোলো এই দাদাক মই এনেকৈ কথা এটা সুধিলোঁ, ডান্সিং কাৰ কি হয় বুলি, কিবা ভেকেহী মাৰি দিলে। এই কৈছে, তই এইটো কথা সুধিব নালাগে নহয়, তই য'ত ত'ত যি টি কথা। কি হ'ল? কৈছে বোলে তই ডান্সিং কাৰ গম নাপাৱ নেকি? কেলৈ এই পিকেখনতো মনত নাই? মই তেতিয়া বোলো আচ্ছা, কাহিনী সেইটো। সি মোক কৈছে যে ডান্সিং কাৰ কেলৈ এইটোহে। মোৰ তেতিয়াহে মাথাত কথাটো লাগিছে। মই বোলো হয়তো আকৌ, যে আত্মতৃপ্তিৰ কাৰণে ব্যৱহাৰ কৰা বাহনখনেই হৈছে ডান্সিং কাৰ। এৰাটো দেখিছেনে বাৰু? আচলতে কথাটো ইমান পটককৈ বেয়ালৈ ভবা নাই, মই ভালটোকে ভাবিছোঁ। নতুন কিবা গাড়ী আহিছে বুলি ভাবিছোঁ। সেইটো মোৰ গাত সেইটো মই তেনেকৈ ভাবিব লাগিব বুলি কথা নাই। গতিকে কি কৰিব, হ'লেও আমি অকণ কথাটো গুৰুত্ব দিয়া ভাল, নিজৰ পৰিয়ালটোৰ প্ৰতি। কাৰণ কাইলৈ আপোনাৰ ঘৰৰ কোনোবা সদস্য বা মোৰ ঘৰৰ সদস্য তেনেকুৱা এটা যাতে কামত যাতে লিপ্ত নহয়। ল'ৰাটো বা ছোৱালীজনী ক'লৈ গৈছে, কি কৰিছে, অন্ততঃ যিমানেই ব্যস্ততাৰ মাজতো আমি হয়তো নিজৰ পৰিয়ালৰ সদস্যসকলে এইটোক অকণমান গুৰুত্ব দিলে হয়তো এনেকুৱাবিলাক কামৰ পৰা বহুত হয়তো আমি আঁতৰি থাকিম বুলি মই মনতে ভাবোঁ। আপোনালোকে কি ভাবে মই নাজানো। গতিকে সেইটোৱে আৰু কি ক'ব।